পঞ্চম শ্ৰেণীৰ তলত দিয়া আকৃতিবোৰ মিলাও আহা। আকৃতি 1 ঘনকৰ দৰে আকৃতি হৈছে, গতিকে ইয়াৰ পিঠি থাকিব 6টা, 1 2 3 4 5 6, গতিকে এই আকৃতিটো আমি ইয়ালৈকে মিলালোঁ আৰু ইয়াক আমি ঘনকৰ লগত মিলালোঁ। নক্সা 2 চুঙাৰ দৰে আকৃতি হৈছে, গতিকে ইয়াত আমি দেখিলোঁ এইটো আৰু ইয়াক আমি মিলালোঁ চুঙাত। আকৃতি 3 টুপিটোৰ দৰে হৈছে, গতিকে ইয়াক শংকু বুলি কোৱা হ'ব। ইয়াৰ আকৃতিটো আমি ইয়াত মিলাই ইয়াক আমি শংকুলে মিলাই দিম। ঠিক তেনেদৰে আকৃতি 4টো হৈছে পিৰামিডৰ দৰে, গতিকে ইয়াক আমি ইয়াত লৈ গ'লোঁ আৰু পিৰামিডত মিলাই দিলোঁ। এতিয়া আমি তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াম। লুডু এটাৰ আকৃতি হ'ল ত্ৰিমাত্ৰিক। লুডুৰ আকৃতি সদায় ত্ৰিমাত্ৰিক। তোমাৰ জ্যামিতি বাকচটো ঘনকৰ দৰে হয়, গতিকে ইয়াক আমি ক'ম আয়তীয় ঘনক বুলি ক'ম। আয়তীয় ঘনক এটাৰ দিশ, প্ৰস্থ আৰু উচ্চতা সদায় আছে। তুমি পঢ়া কিতাপখনৰ কাষ, আমাৰ কিতাপখনৰ কাষ 8টা। তুমি খেলা ৰবৰৰ বলটোৰ তল এখন। ঘনক এটাৰ দিশ, প্ৰস্থ আৰু উচ্চতাৰ জোখ সদায়ে সমান থাকিব। টৰ্চৰ বেটাৰীটো বেলন আকৃতিৰ হয়, গতিকে ই বেলনৰ উদাহৰণ হ'ব। কাঠ পেঞ্চিলৰ জোংটো শংকু আকৃতিৰ হয়, গতিকে ই শংকু হ'ব।